এটা বিদেশী বুজাটো কংগ্ৰেছৰ দিনত বেছি হ'ল না অসম গণ পৰিষদৰ দিনত? কংগ্ৰেছ যদি আপোনালোকে সাংবাদিক হয়, ইতিহাসৰ ছাত্ৰ, আপোনালোকে জানেই যে আমাৰ অসমত 60 বছৰ কংগ্ৰেছৰ শাসন আছিলে আৰু 10 বছৰ এজিপিৰ শাসন আছিলে। আৰু বিদেশী নাগৰিকৰ আটাইতকৈ প্ৰব্ৰজন কোন চনত হৈছিলে? 71 চনত, 67 চনৰ পৰা 71ৰ সময়ত। আৰু সেইটোৱে অসমৰ ইতিহাসে কয় সেই সময়ত কংগ্ৰেছৰ চৰকাৰ আছিলে, এজিপিটো 85তে আহিলে। হা হা এণ্টিভাইৰাছটো ইংলেণ্ডৰ পৰা আহি থাকিব, ইংলেণ্ড পাকিস্তানৰ পৰা আহিব, আমি সেইটো বেজি লৈ ল'ম। আৰু অজিত ভূঞা নামৰ ব্যক্তি এজনক CM ভিজিলেন্সে ইনকুৱাৰী কৰিব খুজিছে। সেই গোচৰত কেইবাজনো ACS অফিচাৰৰ ইতিমধ্যে চাকৰি গৈছে আৰু গোচৰটোৰ অভিযোগনামাও প্ৰস্তুত হৈ আছে। অজিত ভূঞাৰ ষ্টেটমেণ্ট বাকী আছিলে। আজি ষ্টেটমেণ্ট হোৱাৰ পিছতে এসপ্তাহৰ ভিতৰতে এই কেছটো আদালতৰ ওচৰলৈকে গুচি যাব। স্যার 2011 চনত যিসকল শিক্ষক থাকি গ'ল চাকৰি দিবলৈ 11 চনৰ 30 নৱেম্বৰত যিসকল দিছিলে, থাকি যোৱাৰ সংজ্ঞাটো কোনে নিৰূপণ কৰিব? তেওঁলোকে কৈ আছে যে এইখিনি ভুলৰ কাৰণে থাকি গৈছে বুলি ক'লে। যিখিনি এই এটা সংজ্ঞা এটা নিৰূপণ কৰিব লাগিব না নাই, কাৰ থাকি গ'ল সংজ্ঞাটো ৰণোজ পেগু ডাঙৰীয়াই নিৰূপণ কৰিছে। কিছু মানুহৰ হ'ব, কিন্তু হ'লেও আৰু থাকি যাব। এই বিষয়টো এনেকুৱা যে ইয়াক কোনেও শেষ কৰিব নোৱাৰে, কাৰণ থাকি যোৱাৰ কোনো সংজ্ঞা নাই। এতিয়া আপুনি সাংবাদিক, আপোনাক যদি মই সোধো থাকি যোৱাৰ সংজ্ঞাটো কি, আপুনিও দিব নোৱাৰিব না। বিষয়াই ভুল কৰা কোনটো পইণ্টত ভুল কৰিলে বুলি ক'লে সেই পইণ্টটো ঠিক কৰিম, কিন্তু সেই পইণ্টটো ঠিক কৰাৰ লগে লগে আৰু দুটা পইণ্ট নতুনকৈ আহি যাব। फ्लाइट के लिए पहला बात ऐसा ही है कि इंडिगो का साथ मेरा बातचीत हुआ है। वो लोग आने का मन तो है, लेकिन लोग होना पड़ेगा, कस्टमर भी होना पड़ेगा।